বিশেষায়িত অসম সকলোলৈ মানে এতিয়া দুপৰীয়া পাৰ হৈ গৈছে। মোৰ ঘড়ী কাটাত এতিয়া 4টা বাজিছে। গুড আফটাৰনুন কম নে গুড ইভিনিং কম সেইটো মই কিন্তু নাজানো, কিন্তু বিশেষ কথা এটা লৈ মই আপোনালোকৰ মনত কৰিছোঁ যে মানুহে জীৱনত জীয়াই থাকিবলৈ হ'লে কাম কৰিব লাগে, আৰু কাম মানুহৰ এনেকুৱা প্ৰত্যেক কামৰে মূল্য আছে, আৰু জীৱনত মানুহে কাম কৰি খাব লাগে। কিয়নো প্ৰত্যেকটো কামত যদি আপোনালোকে এটা সুন্দৰ দৃষ্টিৰে কামটো আঁকোৱালি লয় আৰু সুন্দৰভাৱে কামটো কৰিবলৈ যদি আপোনাৰ মগজুত মানে ভাল চিন্তাধাৰা এটা জগাই তোলে, তেতিয়াহ'লে মই ভাবোঁ যে আপোনালোকে আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'ব। কামৰ কোনো এনেকুৱা এটা নাই যে কামৰ কোনো সৰু বৰ ডাঙৰ নাই। আমি যিমান পৃথিৱীখনত আমি ভাল মানুহ দেখিলোঁ বা ধনী পুঁজিপতি ব্যক্তিসকলক দেখিলোঁ, আজিলৈকে প্ৰত্যেক মানুহেই আল্টিমেটলি চব জিৰ' পাই যোৱা, কাৰণ এটোপাল দুটোপাল বৰষুণৰ টোপাল লগ লাগিহে সাগৰৰ সৃষ্টি হয়, আমি সৰুতে পঢ়িছিলোঁ। গতিকে এটা কথা ক'ব বিচাৰোঁ মোৰ লাইভ ভিডিঅ'বিলাক যিসকল বন্ধুৱে চায়, গতিকে কাম কৰি খওক, চুৰ কৰি খোৱা নাই বা কিবা এটা কৰি আনক টকা কৰি খোৱা নাই। কামৰ সৰু বৰ কোনো নাই, যি কামে আপোনালোকে আঁকোৱালি লওক। মই ভাবোঁ যে এদিন নহয়, দুদিন নহয়, 3 দিন নহয়, আপোনালোকে যদি চেষ্টা কৰে, চেষ্টাৰ অসাধ্য বলত একো মানে নোহোৱাৰ সম্ভাৱনা নাই। গতিকে লোকক দেখি আপোনালোকে নাভাবিব যে তেখেতে এই গাড়ী এখন চলাইছে, ঘৰ এটা বনাইছে, কিন্তু আপোনালোকে এইটো ভাবিব যে আগলৈ চাব, যিটো কামেই কৰে পাছলৈ নাচাব, কোনে কি কৰে সেইটো আপোনাৰ লোকৰ আগত মতলব নাই। কিন্তু কামটো এনেকৈ যদি আপোনালোকে সুন্দৰভাৱে আৰু সুচাৰুৰূপে কৰিব বিচাৰে, তেতিয়াহ'লে আপুনিও এদিন আপুনি জীৱিত কালত এটা সুন্দৰ ঘৰ বনাব পাৰিব, এখন মানে শান্তিৰে জীয়াই থাকিব পাৰিব। গতিকে মই আশা ৰাখিছোঁ JD ব্লগত যিসকল মানুহে মোৰ ভিডিঅ'বিলাক চাই, তেখেতলোকলৈ মোৰ এটাই অনুৰোধ যে কাম কৰক, কামৰ মৰ্যাদা সহকাৰে কামটোক মৰ্যাদা দিয়ক, আৰু এটা সুন্দৰ মন লৈ আগবাঢ়ক। আনে কি কয় সেইটো কোনো বিষয়বস্তু নহয়, আনৰ কথা নুশুনিব, লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখক। মই ভাবোঁ আপোনালোকে সদায় নিজৰ লক্ষ্যত উপনীত হ'ব। বাই বাই, দিছ ইজ জয়ন্ত।